কেইদিনমানৰ পৰা আমি সকলোৱে বিহু আখৰাক লৈ ব্যস্ত হৈ আছোঁ। কাৰণ এইবাৰ প্ৰতিদিন বিহুৰে বেৰিনা ছিজন 9ত শ্ৰেষ্ঠ সৰু বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আমাৰ গাৰ্গী মাইনাই। সেইবাবে আমি সকলোৱে মাইনাৰ আখৰাক লৈ ব্যস্ত নিশালৈকে। প্ৰথমবাৰৰ বাবে প্ৰতিদিন বিহুৰে বেৰিনা ছিজন 9ৰ অডিশ্যনত অংশগ্ৰহণ কৰিব মাইনাই। অহাকালি অৰ্থাৎ 21 মাৰ্চত তেজপুৰৰ মাজগাঁৱৰ শংকৰ মন্দিৰত অনুষ্ঠিত হ'ব প্ৰতিদিন বিহুৰে বেৰিনাৰ অডিশ্যন। যোৱা ৰাতি আমি মাইনাৰ ফাইনেল ৰিহাৰ্চল চালোঁ। ক'ত আৰু কোনটো ভংগীমাত তাই সৰু সৰু ভুল কৰিছে আমি সকলোৱে নিৰীক্ষণ কৰিলোঁ। দৰ্শকৰ শাৰীত থাকি আমি যিখিনি সৰু সৰু ভুল দেখিলোঁ সেইবোৰ সোঁৱৰাই দিলোঁ মাইনাক। মাইনা আৰু মাইনাক নচুৱাই থকা ঢোল বজোৱা সহযোগী ল'ৰাকেইজনক বুজাই দিলোঁ সিহঁতৰ সৰু সৰু ভুলবোৰ।